মই বিচাৰিছে নাকি অফিচ বিলাকত বিচাৰিছে অফিচ বিচাৰিলে কি হ'ব মইহে বিচাৰিব লাগিব প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত জনজাতিকৰণ আপোনাক লাগে না নালাগে আপনিতো রাজবংশী হয় थांनाय दाख्लै साननैसो सिगांनि जे मस्ला बिनाय बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा बे भिडिअआ गोबां गोसारदोंमोन आरो नोंथांमोना नुनोबो मोनबाय जानांगौ बिपिएफनि साथाम एमएलए फोरनो सेरसेके सानराइज मस्ला हरनाय कुरियार खालामनाय बे भिडिअआ गोबां गोसारखाबाय फेसबुक बा मोखां बिलाइयाव दा राजखान्थिनि बेलायाव राजखान्थिया जेब्लासिम इलेक्शना जोबा अब्लासिमहालागै बेबायदिनो दान्थे बिदान्थे सोलिबाय थासिगोन बेजों लोगोसे हाग्रामा महिलारि सारा गोबां खोथा बुंदों मा खोथा बुंदों भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन जितु 2026 বিহুৰ আগত যিটো নিৰ্বাচন হ'ব ইয়াত আমি 15টা সমষ্টিত এনডি হিচাপে 100% আমি পঠিয়াই দিব পাৰিম আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম হ'ব এনডিআৰ আচলতে সহযোগী দল বিজেপিৰ দুজনকৈ কালি ডিষ্ট্ৰিক্ট সভাপতি আপোনাৰ যোগদান কৰিছে আজি মণ্ডল সভাপতিয়ে যোগদান কৰিছে আচলতে বিজেপি চাফাই অভিযান নেকি নাই বিজেপি চাফাই অভিযান বুলি আমি ক'ব নোৱাৰো হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিটো লিডাৰশ্বিপ ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত সেইকাৰণে বিপিএফ দলত সোমাই যায় একে বিপিএফত থকা আজিৰ দিনত পিছত কি হয় মই ক'ব নোৱাৰো আজিৰ দিনত বিজেপি বা বিপিএফ একেলগে চৰকাৰ চলাই আছে যদিও আমাৰ ফালে আহিছে একো নহয় আমি একেলগে কাম কৰিম আমাৰ এনডিএ হিচাপে 15টা কি টিকিট নিদিয়ে কোনটো জাগাত টিকিট নিদিয়াকে থাকে কলেগাঁও কোনফালে এনডিএ হিচাপে আমি 15টা স্যাৰ আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে ভাল দিনত সকলো আহিছে আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি স্যাৰ যাব দিয়ক কোনে যাব ইচ্ছা আছে যাব দিয়ক বেয়া দিনত চব গুচি গৈছিলে স্যাৰ চব গুচি গৈছে এতিয়া ভাল দিন কাৰণে আহিছে এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নকম মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম কিন্তু যিমান মানুহ আহিছে স্যাৰ স্থান হ'ব না স্যাৰ চবৰে এনেকুৱা স্থান বিচাৰিতো লাভ নাই নতুনলৈকে স্থান নাপাব স্যাৰ কি স্থান জাগা নাপাব নেকি জাগা আছে তো এইটো জাগা ক'ত থাকি আছে আমি নাপাব নেকি স্যাৰ এনেকুৱা নহয় ৰে পদবী নাপাব নেকি পদবী চবৰে থাকে কিন্তু ইমান মানুহ ক'ব দিব কিমান লাগে আপোনাক কিমান পদবী লাগে বিশেষকে এটা কথা আচলতে চৰ্চিত হৈ আছে আৰু বিৰোধীয়ে এই কথাটো কিন্তু বেছি চৰ্চিত কৰিছে সেইটো হ'ল আচলতে আপোনাৰ যি বিপিএফ দলত আচলতে এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি আচলতে ৰাইজৰ মাজত আচলতে হেৰি কৰিছে আচলতে এই কথাটো আমাৰ বিপিএফ দলৰ এনেকুৱা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয় এইবিলাক কোনে কৈছে নিজে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে মই এনেকুৱা কৰা নাই 2003 চনৰ পৰা সকলো বাসিন্দা বুলি কৈছে কিন্তু 1965 কাগজ এতিয়াও বিচাৰে মই বিচাৰিছে নাকি অফিচ বিলাকত বিচাৰিছে অফিচ বিচাৰিলে কি হ'ব মইহে বিচাৰিব লাগিব মই বিচৰা নাই বাছ হৈছে মই সব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে 4 মাহ 5 মাহে হৈছে মই আচলতে আমাৰ অফিচাৰ সকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই কিছুদিন থাকক সবে মাটিৰ পাঠা পাব থাকিলে হ'ল আপুনি অংশগ্ৰহণ কৰিলে স্যাৰ নিশ্চয় অনুমান কৰিব পাৰিছে এই 4টা সমষ্টি আপুনি নিশ্চয় টিকেট দিব স্যাৰ ওদালগুৰি এনডিএ হিচাপে 126টা কি 4টা কৈ থাকে 126টা মানে ওদালগুৰি মানুহখিনি বিচাৰি 126টা প্ৰমোদ বড়ো কি হ'ব স্যাৰ প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত আৰামত স্যাৰ প্ৰধানমন্ত্ৰী আগৰ মুহূৰ্তত আক্ৰাসুৰ অসম বন্ধ দিছে 3 দিনীয়া যোনে সমস্যা আছে ইহঁতে দিবই মোৰ লগত কি সম্পৰ্ক আক্ৰাসুৰ দিব পাৰে এমছও দিব পাৰে আমছও দিব পাৰে গোৰ্খাও দিব পাৰে এফছও দিব পাৰে এইটোতো আন্দোলনকাৰী সংগঠন জাতীয় সংগঠন
ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে, এইটোতো স্বাভাৱিক। জনজাতিকৰণ লৈ দিছে। জনজাতিকরণ আপনার লাগে না না লাগে, আপনি তো রাজবংশী হয়।